কথোপকথন কথা মনীষা ভৰদ্বাজ আৰু জুৰিমন ডেকা আবৃত্তি মনীষা ভৰদ্বাজ। মনটো বেয়া ন? কেনেকৈ গম পালা? মইতো নাই কোৱা। পালো আৰু তোমাৰ ষ্টেটাছ প্লাছ ডিপি ৰিমুভ কৰিছা প্লাছ মন ভালে থাকিলে মেছেজটোৰ পিছত এটা ইমজিটো দিলা হয় ন? যোনে মোক বুজি পোৱাটো বিচাৰোঁ সেইজনক ক'লেও বুজি নাপায় আৰু তুমি সেইবোৰ বাদ দিয়া বা মন কিয় বেয়া কোৱা? বিচৰা মতে সুখী হ'ব পৰা নাই বেলেগৰ ওচৰত সুখ বিচাৰিছা যিয়ে তোমাৰ সুখৰ ঠিকনা নাজানে। বিচাৰোঁ কিন্তু মোৰ বাবে সময় উলিয়াব নোৱাৰে কোনেও, তথাপি মই সুখী। তুমিও তেওঁৰ পৰা আঁতৰি আহা, উপলব্ধি কৰোৱা তেওঁৰ জীৱনত তোমাৰ গুৰুত্ব। তেনেকুৱা কৰিলে যদি আৰু বেছি আঁতৰি যায় কেনেকৈ সহ্য কৰিম? যদি আঁতৰিয়ে যায় তোমাক ভালে নাপায় আৰু যদি নাযায় তেন্তে চিৰদিন তোমাৰ লগত থাকিব। আঁতৰি গ'লে সহিব নোৱাৰিম। যদি তেওঁ ইগন'ৰ কৰা বুলি আৰু বেছি ইগন'ৰ কৰে তেতিয়া এটা কথা কোৱাচোন বা সোধাচোন, মিছা আশা এটা বুকুত লৈ জীয়াই থকাটো শ্ৰেয় নে সঁচাটো আদৰি আগবাঢ়ি যোৱাটো? কিন্তু তেওঁকতো মই ভাল পাওঁ ন? যিয়ে তোমাক বুজে, তোমাক ভাল পায়, তোমাক সন্মান দিয়ে, তেওঁলৈ অপেক্ষা কৰা। কষ্টকৰ হ'ব এতিয়া, কিন্তু পিছলৈ আত্মসন্মান হেৰুৱাৰ বাবে অনুশোচনা নহয় বা? বুজিছোঁ। এতিয়া শুই যোৱা, বহুত ৰাতি হ'ল। কালি দিনত এবাৰ ফোন কৰিবা যদিহে ফ্ৰী থাকা। হ'ব। সকলোকে আজৰি পালেহে ফোন মেছেজ কৰিব দিওঁ বাবে সময় পালেহে মোক মনত পেলায়। তথাপি সুখী মই। সুখী নহয় তুমি, সান্তনা দিছা মাথো নিজক। তোমাক নোৱাৰিছোঁ ফাঁকি দিব। মোৰ জীৱনত কোনোবা পাৰফেক্ট যদি আছে সেইজনী তুমি মইনা। কন্দুৱাবা নেকি এতিয়া? নকন্দুৱা, এতিয়া এৰিছোঁ আইটো। বহুত মৰম তোমালৈ বহুত মৰম।